আজিকালি ক'ত কাৰ কেতিয়া মৃত্যু হয় কি ঠিক যদি ঘৰত চলি থাকে কাম তেনেহ'লে মইনো ক'ত শান্তি পাম ঘৰত মানে দাদাহঁতে ৱেৰিঙৰ কাম কৰি আছে সেইকাৰণে দোকানৰ পৰা হাউতকে চিঙৰা কেইটামান লৈ আহি দেখো যে মোৰ ফুটা কপালতকৈ বেছি ফুটা কৰি পেলালে প্ৰথমতেতো ভাবিলো ৱালকেইখন ভাঙিয়ে পৰে নেকি পিছতহে ভাবিলো ভাঙি পৰিবনো কিয় ক্লাছ 9 নে 10ত হিন্দীত যে পাইছিলো নিভ কি ঈদ জিতনা গেহৰা হোগা উতনা হি ঘৰ মজবুত হোগা এইটো পিছে অকল ঘৰৰ কাৰণেই নহয় আপুনি যেতিয়া জীৱনৰ ফাৰ্ষ্ট ষ্টেপটো ভালদৰে বনাই লয় তেনেহ'লে পিছত আঘাত পালে কিন্তু একেবাৰে পৰি যোৱা নহয় জীৱনৰ ওপৰত ইমান ডাঙৰ অভিজ্ঞতা নাই হ'লেও এইষাৰ কথা কৈছো এই দিনটোৰ ওপৰতে বেগ লৈ পূজা চাব যোৱাৰ এটা কাৰণ আছে মানে সৰু আৰু মই যাবলৈ ওলাইছো গাঁৱৰ ঘৰলৈ এই ৰঙা আস্পাত যে দেখিছে মোৰ সদায় ইতে থাকে মাহৰ মূৰতে কেতিয়াবা মাজ ৰাস্তামান পাইগে মই বোলো তেল ডিপুতে তেলটো ভৰাইলো মাই বোলে নহয় বাবুলদাৰ দোকানত তাত তেল আছে একেবাৰে তাতেই ভৰাবি কোনোমতে আহি পালে যেনিবা ভাই পূজা বুলি আনিব দিয়া ৰঙা হালধীয়া বুনিয়া লাডু কেইটা বৰমা হাতত দি বগাকৈ বগলীৰ নিচিনা গাখীৰৰ বটলটোত হাত দিওঁ মানে পোৱালি কেইটাই পিছনেৰে কাৰণ ইন লগকে মাম্মি কো ভগৱান নে উঠা লিয়া হে গাইছ কভি কভি তো সোচো ভগৱান ভি কিতনা নিষ্ঠুৰ হে সন্ধিয়া হয় মানে মই জিলাপি খাই পূজা চাব আহি মানুহৰ ভিৰ নেদেখি মিঠা নে তিতা পাণ দুখনকে লৈ আহিলো তাৰ পিছতে আন এখন ঠাইত মিচিক মাছা খাহি মাৰি দাদাৰ লগত পূজা চাব ওলাইছিলোহে মোৰ 2 নম্বৰ গিয়াৰটো লাগি গ'ল নহয় গাইছ